স্বীকাৰোক্তি কবি লক্ষী ফিলবাৰী আবৃত্তি অমৃত বৰদলৈ। চাওক, এয়া মোৰ অকপট স্বীকাৰোক্তি। সম্প্ৰতি মই খেলি মেলি কঠিন অংকবোৰ নিষ্ঠুৰ বাস্তৱৰ দুখৰীয়া ছবিবোৰ সুন্দৰকৈ আঁকিব পাৰোঁ। বাস্তৱিকতে মই এজন গাঁৱলীয়া খেতিয়ক। সৌ সিদিনালৈকে মই আছিলোঁ ভোদা। মোক পঢ়াশালীৰ গণিত আৰু ছবি অঁকা বিষয়টো মোৰ বাবে ৰক্তক্ষৰণৰ বিষয়। অংক, জ্যামিতি, শ্বেয়াৰ, ষ্টক, লাভাংশ, ধনী, মহাজন, জমিদাৰ, জমাদাৰৰ চৰাঘৰ শুৱনি কৰা সুন্দৰী ৰমণীৰ নিতুল চিত্ৰ মোৰ বাবে খুবেই অসহজ। সম্প্ৰতি মই অংক কৰাত বেছ পাৰ্গতেই। আচলতে পৰিস্থিতি মোৰ অনুকূল বুলি ক'লেও বেয়া কোৱা নহ'ব। মোৱামৰীয়া গণ বিপ্লৱৰ পৰা ইয়াণ্ডাবু সন্ধিলৈকে ফুলগুৰি, ধেৱা, লচিমা, বজালী, পথৰুঘাটৰ পৰা ভোমকাৰ গণহত্যা, কলাপানী গ্ৰান্টৰ হত্যাকাণ্ডৰ পৰা কাকপথাৰৰ গণ অভ্যৰ্থনালৈকে এক সুদীৰ্ঘ পৰিক্ৰমা। যোগ বিয়োগ হৰণ ভগনৰ পৰা দাস কেপিটেল, ডাংকেল, বিশ্ব বেংক, মুক্ত অৰ্থনীতি আদি জটিল অথচ সুদূৰ প্ৰসাৰী অংক মোৰ বাবে এতিয়া খুবেই সহজ বিষয়। সুন্দৰকৈ আঁকিব পাৰোঁ চকুৰ আগত ভক ভককৈ উতলি থকা মজিয়া, কুটুমৰ তেজেৰে বন্তি জ্বলোৱা কোঠৰী, কাৰাগাৰ, কবৰ আৰু শ্মশানৰ সলনি ফুলনি। কাৰাগাৰৰ সলনি শিশুৰ বাবে মুকলি উদ্যানত আৰু পঢ়াশালী। নগৰ মহানগৰীৰ সলনি খেতিৰ পথাৰ। আঁকিব পাৰোঁ যাতনাদগ্ধ গোলামীৰ সলনি স্বাধীন জীৱনৰ এটা দিন। শোষণ অত্যাচাৰৰ অনাচাৰত মৃত্যুৰ সলনি জন্মৰ শতিকাগৃহ। বন্দুকৰ গুলীতকৈ 1 কেজি চাউল আৰু জীৱন বেছি মূল্যৱান। সেয়ে মই স্বইচ্ছাই নিৰ্বাসন গ্ৰহণ কৰিছোঁ মানুহৰ মাজলৈ। কাৰণ মই নিৰ্যাতিত মানুহৰ কবি। এমুঠি ভাত, এডোখৰ কাপোৰ আৰু জাতিৰ আশ্ৰয়ত সপোন দেখাৰ বাবে মূধচত খেৰ। ইয়াৰ বাবে মই অপমানিত হৈছোঁ বহুবাৰ। ক'ৰবাত কাৰাৰুদ্ধ, ক'ৰবাত নিহত হৈছোঁ। ক'লা আইনৰ শিকলিৰ পাহাৰত কেতিয়াবা উদয় হৈছোঁ। গাইছোঁ অগণিত কণ্ঠৰ নিৰ্বাক সংগীত। সন্ত্ৰাসৰ বুকুত সুতীক্ষ্ণ চুৰি বহুৱাই গোলামীৰ প্ৰতিটো দিনকেই অন্ধকাৰ ৰাতি হিচাপে চিহ্নিত কৰিছোঁ। এই অন্ধকাৰ ৰাতিৰ বুকুতে বিচাৰিছোঁ কবিতাৰ শব্দ আৰু সুন্দৰৰ ছবি। এয়া মোৰ অকপট স্বীকাৰোক্তি।